কৰিছোঁ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি খণ্ডটো আগতে আৰম্ভ কৰিছিলোঁ। ৰাজনীতি খণ্ডৰ আজি ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰিম। ইয়াৰ আগতে ভাৰতীয় গণতন্ত্ৰ পাঠটোৰ ওপৰত দুটা ভিডিঅ' তোমালোকলৈ আগবঢ়াইছিলোঁ। নিশ্চয় তোমালোকে ভিডিঅ' দুটা চাইছা আৰু বুজি পাইছা। আহা এতিয়া পাঠটোলৈ যাওঁ। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰ শব্দটো ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন। ফেডাৰেশ্যন শব্দটো লেটিন ভাষাৰ ফিডাছ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে চুক্তি অথবা সন্ধি নাইবা বুজা বুজি। ভাৰতবৰ্ষ এখন কি বিশাল ৰাষ্ট্ৰ। ইয়াতে 28টা ৰাজ্য আৰু 9টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এই গোটেই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ আছে। এই ৰাজ্যসমূহৰ সৰ্বোচ্চ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিজৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা বজাই ৰাখে। সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হ'ল কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যসমূহৰো চৰকাৰ আছে, কিন্তু ইয়াতে কেন্দ্ৰীয় চৰকাৰক কি দিয়া হৈছে? সৰ্বোচ্চ ক্ষমতা দিয়া হৈছে। বেলেগ বেলেগ ৰাষ্ট্ৰত বেলেগ বেলেগ যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে, কিন্তু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ হাতত সৰ্বোচ্চ ক্ষমতা দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ ক্ষমতাটো আমি চবেই মানিবলৈ বাধ্য। যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো ভাৰতত স্বাধীন হোৱাৰ আগৰ পৰাই ভাৰতবৰ্ষত প্ৰচলন আছিলে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে 1935 চনত ভাৰত চৰকাৰ আইন প্ৰৱৰ্তন কৰিছিল। তেতিয়াই ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছিলে। দুখলপীয়া চৰকাৰ আছিল। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ আছিলে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া সংবিধান প্ৰণয়ন কৰিলে, সংবিধান প্ৰণয়ন কৰাৰ পিছত সেই যুক্তৰাষ্ট্ৰ শব্দটো ভাৰতীয় জনগণৰ বাবে অচিনাকি শব্দ নাছিল, কাৰণ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই ভাৰতবৰ্ষত প্ৰচলিত হৈছিল। যুক্তৰাষ্ট্ৰৰ যি পদ্ধতি, সেই পদ্ধতিটো জন্মস্থান হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কিয় কোৱা হয়? যে তাতে যুক্তৰাষ্ট্ৰৰ প্ৰৱৰ্তন হৈছিল। যুক্তৰাষ্ট্ৰৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত তোমালোকে অলপ আগতে মই ক'লোঁ যে আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰ চৰকাৰক সৰ্বোচ্চ ক্ষমতা দিয়া হৈছে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত তাতো কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আছে, কিন্তু ৰাজ্য চৰকাৰবিলাকৰ নিজৰ স্বতন্ত্ৰতা, সম্পূৰ্ণ স্বতন্ত্ৰতা আছে, কিন্তু আমাৰ ৰাজ্যবিলাকৰ সম্পূৰ্ণ স্বতন্ত্ৰতা নাই। এইখিনিতে এটা উল্লেখযোগ্য কথা হ'ল যে আমাৰ যি সংবিধান প্ৰণেতা আছিল, সেই প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গ্ৰহণ কৰা নাছিল, অনুসৰণ কৰা নাছিল। তাৰ পৰিৱৰ্তে কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰিছিল। এইখিনিতে এটা প্ৰশ্ন হয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত হ'ল যুক্তৰাষ্ট্ৰৰ জন্মস্থান, আৰু ভাৰতবৰ্ষই কি কৰিলে? কানাডাৰ যুক্তৰাষ্ট্ৰ অনুসৰণ কৰিলে। ইয়াৰ মূল কাৰণ হ'ল যে কানাডাত আমাৰ ৰাষ্ট্ৰৰ নিচিনা কেন্দ্ৰ চৰকাৰ আছে আৰু ৰাজ্য চৰকাৰো আছে, কিন্তু কানাডাৰ
কেন্দ্ৰ চৰকাৰক সৰ্বোচ্চ ক্ষমতা দিয়া হৈছে, ৰাজ্যবিলাকক সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়া হোৱা নাই। সেইবাবে ভাৰতৰ সংবিধান প্ৰণেতাসকলে কানাডাৰ যুক্তৰাষ্ট্ৰ অনুসৰণ কৰিলে, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে, আমাৰ ভাৰতবৰ্ষত এক নাগৰিকত্ব ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ তোমালোকে নিশ্চয় শুনিছা, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 50টা ৰাজ্যৰ সমষ্টি। এই প্ৰত্যেকটো ৰাজ্যৰে কি আছে, নিজা নিজা সংবিধান আছে, আৰু তাৰে ৰাজ্যবিলাকৰ বাসিন্দাবিলাক তাৰে নাগৰিক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক। তাতে কি আছে, দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে। আমাৰ ভাৰতবৰ্ষ এক নাগৰিকত্ব ব্যৱস্থা। এক নাগৰিকত্ব ব্যৱস্থা কানাডাতো আছে, য'ত ঢিলা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, লুজ ফেডাৰেশ্যন। সেই ঢিলা যুক্তৰাষ্ট্ৰ ব্যৱস্থা ভাৰতীয় সংবিধান প্ৰণেতাসকলে গ্ৰহণ কৰিছিল। ভাৰতীয় যি সংবিধান প্ৰণেতা আছিল, সেই প্ৰণেতাসকলে কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা নাই, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পৰিৱৰ্তে 1 নম্বৰ আৰ্টিকুলত ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰিছে। 1 নম্বৰ আৰ্টিকুলত ৰাজ্যসমূহৰ সংঘ, ইউনিয়ন অফ ষ্টেট বুলি উল্লেখ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে এইখিনি বুজি পালা যে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে, ফেডাৰেশ্যন শব্দ কেতিয়াৰ পৰা ভাৰতবৰ্ষত প্ৰচলন হৈছিল, ইয়াৰ হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোনটো ৰাষ্ট্ৰক কোৱা হয়, ভাৰতবৰ্ষ কিয় আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ নকৰিলে, তাৰ পৰিৱৰ্তে কানাডা যুক্তৰাষ্ট্ৰ সংবিধান অনুসৰণ কৰিলে, এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত যি চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰতবৰ্ষত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিতৰণ আছে। ক্ষমতাৰ বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ হাতত সৰ্বোচ্চ ক্ষমতা দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে হ'ল সৰ্বেসৰ্বা। ৰাজ্য চৰকাৰৰো ক্ষমতা আছে, কিন্তু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে কেতিয়াবা ৰাজ্য চৰকাৰৰ ক্ষমতা হস্তক্ষেপ কৰিব পাৰে। এই ক্ষেত্ৰত দেখা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, তাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ যি ক্ষমতা বিতৰণ আছে, সেই ক্ষমতা বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ কোনে কাৰো হস্তক্ষেপ নকৰে। দুয়োটাই কি স্বতন্ত্ৰ, কোনে কাৰো ওচৰত দায়বদ্ধ নহয়। তাতে দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে। তাতে গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক, তাৰে লগত যিটো ৰাজ্যৰ বাসিন্দা সেই ৰাজ্যৰো নাগৰিক। ভাৰতবৰ্ষত এই ক্ষেত্ৰত দেখা যায় এক নাগৰিকত্ব ব্যৱস্থা। সেই দুয়োফালে বিশ্লেষণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তুলনা কৰিলে দেখা যায় ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰৰ যি বৈশিষ্ট্য থাকিব লাগে, সেই বৈশিষ্ট্য ভাৰতবৰ্ষত আছে। সেই বৈশিষ্ট্য থকা স্বত্বেও ভাৰতবৰ্ষ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে অনুসৰণ কৰা নাই। ইয়াত কি কেন্দ্ৰ চৰকাৰৰ ক্ষমতা সৰ্বোচ্চ। এই ক্ষেত্ৰত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য দেখা যায়। কেন্দ্ৰীয় চৰকাৰ হ'ল সৰ্বেসৰ্বা। সেইকাৰণে সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিছে। ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ, গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছে। যে গঠনত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুসৰণ যি কৰিছে, অনুসৰণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰকো অনুসৰণ কৰিছে, কিন্তু প্ৰকৃত যি যুক্তৰাষ্ট্ৰীয় সংবিধানৰ চৰিত্ৰ সেইটো হ'ল কানাডাৰ সংবিধানৰ বৈশিষ্ট্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি অংগৰাজ্য আছে 50টা, সেই অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ আছে, কিন্তু ভাৰতবৰ্ষৰ অংগৰাজ্যবিলাক একগোট খাই আছে। ইউনিয়ন অফ ষ্টেট, ৰাজ্যসমূহৰ সংঘ, আঁতৰি যোৱাৰ অধিকাৰ নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ অংগৰাজ্যবিলাকৰ সুকীয়া সংবিধান ব্যৱস্থা নাই। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ এটা সংবিধানৰ আৰ্হিত চলে। সেই সংবিধানটোৱে হ'ল ভাৰতীয় সংবিধান ব্যৱস্থা, অৰ্থাৎ ভাৰতবৰ্ষ এক সংবিধানৰ নিয়মত চলে। সংবিধানে কেন্দ্ৰৰ বাবে কেন্দ্ৰসূচী, ৰাজ্যৰ বাবে ৰাজ্যিকসূচী আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ উভয়ৰে হাতত ক্ষমতাৰ ভাগ বিতৰণৰ ব্যৱস্থা আছে। সংবিধানে এই তিনিখন যি সূচী প্ৰদান কৰিছে, তাৰ ভিতৰত কেন্দ্ৰৰ ওচৰত সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে, আৰু যি অংগৰাজ্য আছে, এই অংগৰাজ্যবিলাকত ৰাজ্যপাল নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যপালে কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত যি দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে, আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। ভাৰতবৰ্ষ এক নাগৰিকত্ব ব্যৱস্থা। এজন নাগৰিকে ভাৰতৰ একমাত্ৰ ভাৰতবৰ্ষৰে নাগৰিক, ইয়াত অংগৰাজ্যবিলাকৰ নাগৰিক হ'ব নোৱাৰে। অলপ আগতে মই তোমালোকক ভালকৈ আলোচনা কৰিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে। তাতে অংগৰাজ্য যি আছে, সেই অংগৰাজ্যৰ বাসিন্দাবিলাকো সেই ৰাজ্যৰ নাগৰিক আৰু গোটেই ৰাষ্ট্ৰৰো এজন নাগৰিক, দ্বৈত নাগৰিকত্ব ব্যৱস্থা। কিন্তু ভাৰতবৰ্ষ এই ক্ষেত্ৰত ব্যতিক্ৰমী। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰে নাগৰিক হ'ব পাৰিব। এই যি ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা হ'ল, ইয়াৰ মূল কাৰণ আছিল দেশৰ সাৰ্বভৌম আৰু অখণ্ডতা সুৰক্ষিত কৰা। ভাৰতবৰ্ষৰ যি সাৰ্বভৌম সৰ্বোচ্চ ক্ষমতা কেন্দ্ৰ চৰকাৰৰ হাতত, সেই কেন্দ্ৰীয় চৰকাৰক সুৰক্ষিত কৰা আৰু অখণ্ডতা, ভাৰতবৰ্ষক সংহতি বজাই ৰখা, অনৈক্যৰ মাজত যি ঐক্য আছে, সেই ঐক্য সুৰক্ষিত কৰা, এই মূল কাৰণ আছিল ভাৰতবৰ্ষৰ যি ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পাইছা যে ভাৰতবৰ্ষত কি এক নাগৰিকত্ব ব্যৱস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বৈত নাগৰিকত্ব ব্যৱস্থা। ভাৰতবৰ্ষতো এই ক্ষেত্ৰত সময়ে সময়ে দাবী উত্থাপন হৈছিল, যি অংগৰাজ্য আছে, এই অংগৰাজ্যবিলাকক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি সময়ে সময়ে দাবী উত্থাপিত হৈছিল। সেই দাবীৰ বাবে 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। ভাৰতবৰ্ষৰ সঘনাই হ'বলৈ ধৰা কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত হয়, সেই সংঘাত নিৰাময়ৰ বাবে চৰকাৰীয়া আয়োগ গঠন হৈছিল। ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামাকৰণ কৰিব বিচাৰিছে। ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে, সেই যুক্তৰাষ্ট্ৰ ব্যৱস্থাক পণ্ডিতসকলে নতুন নামেৰে নামাকৰণ কৰিব বিচাৰিছে। ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি ক'ব খোজে। ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ, কোঅপাৰেটিভ ফেডাৰেশ্যন বুলি ক'ব বিচাৰে। ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয়
ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা হ'ল, নিশ্চয় তোমালোকে বুজি পাইছা। এই ক্ষেত্ৰত যি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, যি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তুলনামূলকভাৱে আলোচনা কৰিলে নিশ্চয় তোমালোকে বুজি পাবা। ছাত্ৰ ছাত্ৰীসকল, পাঠটোত যিখিনি আলোচনা কৰিলোঁ সেইখিনি তোমালোকে বুজি পালা। ফেডাৰেশ্যন শব্দটো কোনটো ভাষাৰ পৰা আহিছে, কি শব্দৰ পৰা আহিছে, শব্দৰ অৰ্থ কি, আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কিয় কোৱা হয়, আমি ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে কিয় কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিলে, ভাৰতবৰ্ষৰ ব্যৱস্থাটোক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, নিশ্চয় তোমালোকে গোটেইখিনি বুজি পাইছা। আৰু ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য আছে সেইখিনি নিশ্চয় তোমালোকে বুজি পালা। ধন্যবাদ।